ফ্ৰেণ্ডছ নমস্কাৰ, মই স্বপ্নীল দত্ত পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেলৰ মাজলৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো বেল আইকন আহিব, বেল আইকনটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত লাভ কৰে। তো আজি আপোনালোকৰ আগত এটা নতুন বিষয়ৰ ওপৰত আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব। বৰ্তমান ভাৰতবৰ্ষত জিঅ'ৰ নাম নুশুনা মানুহ কোনো নাই। জিঅ'ই বৰ্তমান সকলোতকৈ ফাষ্ট আৰু সকলোতকৈ সস্তা দামত ইণ্টাৰনেট সেৱা জনসাধাৰণৰ মাজলৈ আগবঢ়াই দিছে। আৰু এই জিঅ'ৰ মূল মানুহজন হ'ল সকলোৱে পৰিচিত মুকেশ আম্বানী। এতিয়া কথা হ'ল কি, আপোনালোকে হয়তো কোনোবাই জানিবও পাৰে বা বেছি সংখ্যকেই হয়তো নাজানে জিঅ'ৰ এটা ফুল মিনিং আছে। আৰু এই ফুল মিনিংটো কি, আজি আপোনালোকক সেইটোৱে ক'বলৈ ওলাইছোঁ। জিঅ'ৰ ফুল মিনিংটো হ'ল জইণ্ট ইমপ্লিমেণ্টেশ্যন অপৰচুনিটিছ। আৰু এই জিঅ'ৰ জৰিয়তে আমি আজি ইণ্টাৰনেট উপভোগ কৰি আছোঁ। আৰু এই জিঅ'ৰ কাৰণে আজি হয়তো ইণ্ডিয়াত তথা অসমত ইউটিউবৰ বহুল প্ৰচলন ঘটিছে আৰু সকলোৱে ইউটিউবত জনপ্ৰিয় হ'বলৈ চেষ্টা কৰিছে। তো আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে। যদি ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।